বহু দিনৰ মূৰত অকণমান ওলাই যাম বুলি ভাবিলোঁ। এয়া বাইক ওলালে আৰু একদম ওলাই আহিলোঁৱে আৰু ৰাস্তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আমি যাব ওলাইছোঁ পাণবজাৰত এটা কাম আছে। সেইটো কামৰ কাৰণে ইমাৰ্জেঞ্চি আজি যাবই লাগে, সেইকাৰণে ওলালোঁ আৰু ভালো লাগিছে। আজি কিছুদিন মই এনেকৈ ওলোৱাই নাই, আজি ওলাই খুব ভালো লাগিছে। এতিয়া আমি পালোঁ এয়া চানমাৰীৰ অভাৰব্ৰিজ। এই ব্ৰিজখন পালে মোৰ খুবেই ভাল লাগে, মই খুব ভাল পাওঁ। সকলো ব্ৰিজত কৰি মই চানমাৰীৰ ব্ৰিজখনে ভাল পাওঁ। এতিয়া আমি বেছি দেৰি নাই আৰু পাণবজাৰ পাম। বতৰটো ভাল, বৰষুণো নাই, বিশেষ ৰ'দো নাই। আজি বেছি গৰম নাই ৰাতিপুৱা, কাৰণ বৰষুণ মাৰিছিলে। এতিয়া বৰষুণ নাই, বতৰটো একদম ঠাণ্ডা আৰু ইফালে ধূলিও নাই। আজি বাইকত আহিও খুবেই ভাল লাগিছে আৰু বেছি জামো নাই দেখোন। আজি বেছি জামো সেনেকৈ পোৱাই নাই, বেছি জামো নাই আজি। বিশেষকৈ ধূলিটো নহ'লে বাইকত আহি ভাল লাগে, কাৰণ ধূলি থাকিলে বাপৰে বাপ, সেইকেইদিন যেনেকুৱা ধূলি হৈছিলে নহয়। সেইকেইদিন যিহেতু ৰাতি সদায় বৰষুণ মাৰি আছে, ধূলিটো কমিছে। এতিয়া আমি আহি গন্তব্যস্থান পালোঁ, য'ত পাণবজাৰৰ যিখিনি ঠাইত আহিম, এইখিনি ঠাইতে আহিছোঁ। এতিয়া গাড়ীখন পাৰ্কিং কৰিলে তাৰপিছত আমি কামখিনি কৰিলোঁ। কৰি এইখন হোটেল, এইখনত চাওমিন, এইখনত আগতে খুব খাইছিলোঁ দেই, আজিও খালোঁ, কিন্তু আজি একদম টেষ্ট নাপালোঁ খাই পেলাই, একদম খাব নোৱাৰিলোৱে। তাৰ পৰা ওলাই আহি ভাবিলোঁ, যিহেতু পাণবজাৰ আহিলোৱে, যিহেতু ফাঁচী বজাৰ ওচৰতে, সৰু সুৰা বজাৰ অলপমান আছে ফাঁচী বজাৰৰ ফালে। এতিয়া আমি গৈ আছোঁ, ভাবিলোঁ যিহেতু পাণবজাৰ আহিছোঁ, এইখিনি গৈ পেলাই ফাঁচী বজাৰৰো অকণমান বজাৰ চাই লওঁ। এতিয়া আমি ফাঁচী বজাৰ পাই গ'লোঁ, কিন্তু ফাঁচী বজাৰ হিচাপত আজি কিন্তু ফাঁচী বজাৰতো সিমান মানুহ নাই। এয়া চাওকচোন, বহুত মানে। এইখন আমি হাৰ্ডৱেৰ দোকানত কিছু বস্তু ল'লোঁ, লৈ পেলাই এতিয়া আমাৰ বজাৰ কৰা শেষ। গাড়ী পাৰ্কিঙৰ পৰা ওলালোঁ আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। এতিয়া আহি আছোঁ ঘৰলৈ, প্ৰায় এতিয়া সন্ধিয়া হ'বয়ে। খুব ভাল লাগিল, বহুদিনৰ পৰা ওলালোঁ আৰু যিটো কামত আহিছিলোঁ সেইটো কামো আমাৰ হ'ল। এতিয়া মানে বজাৰখিনিও কৰা হ'ল। ফাঁচী বজাৰত যিটো সৰু সুৰা বজাৰ আছে, বজাৰখিনি মই ঘৰত দেখাই আছোঁ, আৰু যিটো কামত আমি পাণবজাৰ আহিছিলোঁ সেইটো কামো হৈ গ'ল, সেইকাৰণে ভাল লাগে। আহি আকৌ পালোঁ এয়া চানমাৰীৰ অভাৰ ব্ৰিজখন। আজি আহি খুবেই ভাল লাগিছে। বাইকত নে ধূলি আছে নে জাম আছে, আজি ধূলিও নাই, জামো নাই, খুব ভাল লাগিছে আহি পেলাই। তাৰপিছত পালোঁ এয়া শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু, আমাৰ জোৰত তিনিআলিৰ পৰা যে আৰম্ভ হৈছে, এয়া ব্ৰিজখন পাই গ'লোঁ। খুব ভাল লাগিছে এইখন ব্ৰিজতো। আজি প্ৰথম উঠিলোঁ, যোৱাৰ সময়ত তলৰ ৰাস্তাৰে গৈছিলোঁ, ব্ৰিজৰ তলেৰে। এতিয়া আহিলোঁ ওপৰেৰে, খুব দীঘল ব্ৰিজ, খুব ভাল লাগিছে কিন্তু ব্ৰিজখনতো উঠি পেলাই। আহি পাই গ'লোঁ বজাৰ কৰি, একদম সৰু সুৰা বজাৰ, সৰু সুৰা হ'লেও কিন্তু কেইটামান একদম ইম্পৰ্টেণ্ট বস্তু পাই গ'লোঁ, একদম বিচাৰি থকা বস্তু এটা খুব কম দামতে পালোঁ ফাঁচী বজাৰত। এইটো একদম ইম্পৰ্টেণ্ট বস্তু। এইটো আপোনালোকক মই খুলি পেলাই দেখাম কিনো আনিলোঁ। সকলোৱে ইম্পৰ্টেণ্ট মহিলা মানুহৰ, আৰু এনেই কিছুমান ইম্পৰ্টেণ্ট মানে এয়া সৰু সুৰা বস্তু, এয়া কাপোৰ মেলি দিয়া, এইটো লাগিয়ে থাকে, একদম এই হৈ যায়। তাৰপাছত আৰু এয়া এইযোৰ চেণ্ডেল কম দামতে পালোঁ ফাঁচী বজাৰত, অকণমান হ'লেও কম দামতে পাই, সেইকাৰণে চেণ্ডেলযোৰ আনিলোঁ। এইটো দেখালোঁ, আৰু এইটো বস্তু এতিয়া আপোনালোকক মই একদম খুলি লৈ দেখাম, খুব ইম্পৰ্টেণ্ট বস্তু, আৰু মই ফাঁচী বজাৰত বহুত কমত পালোঁ। এতিয়া মই দেখাই আছোঁ। নলবাৰীতো চাইছিলোঁ, গণেশগুৰিতো চাইছিলোঁ, কিন্তু ফাঁচী বজাৰত বহুত কমত পালোঁ। এইকেইটা কি জানেনে, পৰ্দাৰ ষ্টেণ্ড কেইডালৰ একদম মুখাকেইখন এনেকৈ দুটা চাইডে যে মাৰি থৈ দিয়ে, এইবিলাক কিন্তু বেলেগ দোকানত বহুত দাম কয় দেই, কিন্তু ফাঁচী বজাৰত গণেশগুৰি হওক, আমাৰ নলবাৰী হওক, তাতকৈ বহুত কম দামত পাইছোঁ। সেইকাৰণে মানে বহুতখিনিয়ে লৈ আহিলোঁ, বহুত আনিলোঁ। এনেকুৱা ডিজাইনৰো আনিলোঁ কিছু, আৰু তাৰপাছত এনেকুৱা ডিজাইনৰো আনিলোঁ কিছু। চাওকচোন, ভাল লাগিছেনে? এইকেইটা একদম ইম্পৰ্টেণ্ট বস্তু। আমাৰ পৰ্দাবিলাকত আজিকালি দুটা চাইডে এনেকৈ লগাই দিলে ষ্টেণ্ড কেইডালৰ, একদম দেখাত ধুনীয়া দেখি এইকেইটা বিচাৰি আছিলোঁ, ফাঁচী বজাৰত পালোঁ, বহুত কম দামত পালোঁ। সেইকাৰণে একদম ঢেৰ আনিলোঁ, বহুত আনিলোঁ। আৰু লাগিব কিছু, কিন্তু সিদিনা নলবাৰীত কিনিলোৱে কিছু, কিন্তু আৰু ইয়াতো কিছু কিনিলোঁ। এইখিনি অকণমান আপোনালোকক ওচৰৰ পৰাই দেখাই, ইমান ধুনীয়া লাগিছে সোণালী কালাৰকেইটা। তাৰপিছত এইকেইটাও আনিলোঁ, আৰু এইকেইটা কালাৰো কিন্তু ভাল লাগিছে। এইকেইটা অকণ সৰু সেইকেইটাত কৰি,
এয়া কি ধুনীয়া লাগিছে চাওকচোন আৰু বহুত বহুত আছিলে ডিজাইন এয়া এইখিনিয়ে খুব ভাল লাগিছে সেইকাৰণে আনিলোঁ আৰু লাগিব সিদিনা নলবাৰীত কেইটামান ঘৰত কিনি দুটা ৰুমৰ নলবাৰীত বহুত দাম লৈছে সেইকাৰণে এইকেইটা আনিলোঁ আৰু লাগিব কিছু আৰু পিছত কেইদিনৰ পিছত আৰু লৈ যাম যেতিয়া মই আৰু এই গুৱাহাটীৰ পৰা নলবাৰীত যাম সিদিনা যোৱাৰ দিনে আৰু কিছু লৈ যাম আজি এইখিনিয়ে লৈ ল'লোঁ পাণ বজাৰত যোৱা কামটো আছিলে কাৰণে সেইকাৰণে ফাঁচী বজাৰত প্ৰি প্লেন লৈ যোৱা নাছিলোঁ সেইকাৰণে আৰু বহুত কিবা কিনি বজাৰ কৰিব পাৰিলোঁ হয় কিন্তু বজাৰ কৰিম বুলি যোৱা নাছিলোঁ আমি পাণ বজাৰত কিবা এটা কাম আছিলে সেইকাৰণে গৈছিলোঁ সেইটো কাম হোৱাৰ পাছত যিহেতু পাণ বজাৰৰ পৰা ফাঁচী বজাৰ অকণমান সেইকাৰণে গুচি গ'লোঁ যাই পেলাই যিহেতু এইকেইটা বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে এইকেইটা বস্তু লৈ আহিলোঁ আৰু আপোনালোকক দেখালোঁ আৰু কোনোবাই যদি কিনিব খোজে তেতিয়াহ'লে ফাঁচী বজাৰত কিনিব কেতিয়াবা যদি বা নলবাৰী হওক বেলেগ জেগাত ফাঁচী বজাৰত আহিলে এইকেইটা বস্তু কিন্তু বহুত কম দামতে পাই যায় কাৰণ বেলেগ দোকানবিলাকত বহুত চাইছোঁ বহুত দাম কয় গণেশগুৰি হওক আমাৰ নলবাৰী হওক ক'ৰবাত বহুত দাম কয় কিন্তু ফাঁচী বজাৰত অকণমান কমত পায় যিহেতু তাতে চব হ'লচেলাৰ ৰেটতে দিয়ে এই ডাঙৰ দোকানবিলাকত গ'লে এয়াই আছিল এইখিনি আপোনালোকক দেখালোঁ ইম্পৰ্টেণ্ট কাৰণে আমাৰ মহিলা মানুহৰ কাৰণে কিন্তু এইকেইটা বস্তু বুলি নহয় এইবিলাক বস্তু খুব ইম্পৰ্টেণ্ট হয় সেইকাৰণে আপোনালোকক মই দেখালোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক